এনেকুৱা হয়নে যে কোনো কথা নাই কিন্তু আপোনাৰ মনটো ভাল লগা নাই? কোনোৱে আপোনাক বেয়াকৈও একো কোৱা নাই কিন্তু আপোনাৰ মনটোত খুব দুখ লাগিছে। কিয়নো দুখ লাগিছে সেই কথাটো আপুনি একো বুজিও পোৱা নাই, কিন্তু এনেকুৱা লাগিছে যে কোনো কাৰণ নোহোৱাকৈ আপুনি এটা বন্ধ কোঠাত সোমাই লৈ বা অকলশৰে খুব কান্দিব। আৰু কেতিয়াবা কেতিয়াবা কান্দি দিলে মনটো পাতলো লাগে। এই যে চকুপানী, এই চকুপানীবিলাকৰ কোনো কাৰণ নাই। আপুনি হয়তো নিজক যেতিয়া প্ৰশ্ন কৰিব যে মই কিয় কান্দিছোঁ, মোৰ মনটো কিয় বেয়া লাগিছে, তাৰ কোনো প্ৰশ্নৰ উত্তৰ নাই। সেই কথাটো কিন্তু কোনেও নাজানে। কিন্তু দুখটো পাতল হয় নিজৰ মনৰ লগত কথা পাতি বা অকণমান নিজানত গৈ আপুনি যেতিয়া উচুপি উঠিব, সেই উচুপনিত আপোনাৰ মনটো চাবচোন অকণমান হ'লেও শান্তি লাগিব।